ফ্ৰেণ্ডসকল, আজি এইটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকে আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপোনালোকৰ গাঁৱৰ সম্পূৰ্ণ ভোটাৰ লিষ্ট, নতুন ভোটাৰ লিষ্ট ডাউনলোড কৰিব পাৰিব। তো সেইটো কৰাৰ কাৰণে আপোনাৰ মোবাইল ফোনৰ যিকোনো ব্ৰাউজাৰ অথবা গুগল ক্ৰম অপেন কৰিব। অপেন কৰি সাৰ্চ বাৰত সাৰ্চ কৰিব ইলেক্টৰেল ৰোল আসাম লিখি সাৰ্চ কৰি দিব। তাৰপিছত এই প্ৰথমত যেটো ৱেবছাইট আহিব coassam.nic.in, মই অৱশ্যে লিংকটো আপোনালোকৰ সুবিধাৰ্থে ভিডিঅ' ডেসক্ৰিপশ্যনত দি দিম। আপোনালোকে ক্লিক কৰি ডাইৰেক্ট এইটো ৱেবছাইটত আহিব পাৰিব। এইটো ৱেবছাইটত অহাৰ পিছত ইয়াত চাব এই যেটো হালধীয়া কালাৰৰ ইয়াত লিখা আছে PDF ইলেক্টৰেল ৰোলছ ফৰ দ্য ইয়াৰ 2024-25 বৰ্ষৰ কাৰণে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত পেজটো লোডিং হ'ব। লোডিং হোৱাৰ পিছত ইয়াত স্টেটটো অটোমেটিক সিলেক্ট হৈ আহিব। তাৰপিছত আপোনাৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব, আপোনাৰ যেটো ডিস্ট্ৰিক্ট হেটো সিলেক্ট কৰিব। তাৰপিছত এসেম্বলি কনস্টিটিউয়েন্সি আপোনাৰ যেটো বিধানসভা যেটো সমষ্টি হয় আপোনালোকৰ সমষ্টি সিলেক্ট কৰিব। ইয়াৰ পৰা সিলেক্ট কৰাৰ পিছত ইয়াত আপুনি এছামিজ সিলেক্ট কৰিব। এছামিজ সিলেক্ট কৰাৰ পিছত ইয়াত ক্যাপচা দি দিব। আপোনাৰ ক্ষেত্ৰত বেলেগ আহিব, সেই হিচাপত যেনেকুৱা আছে লিখা আহিব, সেই হিচাপত দি দিব। YRCW দিয়াৰ পিছত ইয়াত চাব সম্পূৰ্ণ লিষ্ট আহি যাব। আপোনাৰ সমষ্টিৰ গোটেইখিনি ভোটাৰ কেন্দ্ৰৰ ভোটাৰ লিষ্ট সকলো কিটা গাঁৱৰ ইয়াত আহি যাব। আপুনি ইয়াৰ পৰা জাস্ট আপোনাৰ যেটো ভোট কেন্দ্ৰৰ নাম ভোটাৰ আইডি চাই কেনে ইয়াত লিখি দিব। লিখাৰ পিছত ইয়াত চাব আপোনাৰ ভোট কেন্দ্ৰৰ নাম ইয়াত পাব। তাৰপিছত আপুনি ডাউনলোড কৰাৰ কাৰণে যেটো ফাইনেল ৰোল 2025 যেটো ডাউনলোড অপচন আছে এটো ইয়াত ক্লিক কৰি দিব। সৰি ইনভ্যালিড ক্যাপচা ভুল হৈছে। ক্যাপচা দিয়াৰ পিছত ডাউনলোড অপচনত ক্লিক কৰিব। এতিয়া পেজটো অলপ লোডিং হ'ব। এতিয়া সব ডাউনলোড হৈ গৈছে। এতিয়া আমি যদি ফাইল ম্যানেজাৰত যাওঁ বা ইয়াৰ পৰা ওপেন অপচনত ক্লিক কৰিলে ইয়াত সব সম্পূৰ্ণ ভোটাৰ লিষ্ট ডাউনলোড হৈ গৈছে। আপোনাৰ বিএলওৰ আগত যাব নালাগে, আপুনি অনলাইনত ঘৰত বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে সম্পূৰ্ণ ভোটাৰ লিষ্ট এনেকৈ ডাউনলোড কৰিব পাৰিব। তো ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।